हेलो गाइस मैं সকলোকে স্বাগতম জানাইছো মোৰ আন এটা নতুন ভিডিও লৈ আৰু মই গৈ আছো গুৱাহাটী এয়াৰপোৰ্টত গৈ আছো মই আপোনালোকে ভিডিওটো সকলোকে চাই থাকিব মই আপোনালোকক এয়াৰপোৰ্টখন দেখাবলৈ চেষ্টা কৰিম যিমান পাৰো আপোনালোকে ভিডিওটো সকলোকে চাই থাকিব এয়া আপোনালোকে দেখি আছে এতিয়া গুৱাহাটী বাহিৰৰ যি দৃশ্য আছে এই দৃশ্যখিনি মই আপোনালোকৰ সন্মুখত দেখাই আছো আপোনালোকে ভিডিওটো সকলোকে চাই থাকিব আপোনালোকৰ বহুত ভাল লাগিব ভিডিওটো চাই আপোনালোকে ভিডিওটো সকলোই চাই থাকিব এয়া আপোনালোকে দেখি আছে মানুহে ইয়াত লাইন পাতি আছে ইয়াত লাইন পাতি টাকাৰ কাৰণ আছে কাৰণ হৈছে এটোৱে ইয়াতে আপোনালোকৰ হেৰি পাছপোৰ্ট টিকেট সব চেক কৰিব ইয়াত মানে সব চেক হোৱাৰ পিছতহে আপোনালোকক ভিতৰলৈ যাব দিব তো সব কিমান মানুহে লাইন পাতি আছে বহুত মানুহ আছে ইয়াতে বহুত মানুহে লাইন পাতি আছে তো আহক চাও আমি আগলৈ কি হয় আৰু যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে কৰবাত তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেসবুকত চাইছে তেনেহলে পেজটো ফলো কৰি লব